এওঁ হৈছে পশ্চিম যোৰহাট চাৰিঙীয়া গাঁৱৰ বিতুপন বৰা। বিতুপন বৰাই আজি শ্ৰীমন্ত শংকৰজ্যোতি কলাকেন্দ্ৰৰ দ্বিতীয় নিশাৰ ৰাসত পুতনাৰ ভাৱত অভিনয় কৰিব। আৰু এওঁ অকল অভিনেতাই নহয়, এওঁ এজন ভাওনা জগতৰ সকলোৱে চিনি পোৱা বায়েন। আৰু তেওঁ নাৰদৰ ভাৱতো সুন্দৰ অভিনয় কৰে। নাৰদৰ অভিনয় কৰি বহু ঠাইৰ পৰা তেওঁ মৰম বুটলিবলৈ সক্ষম হৈছে। আৰু তেওঁক এজন মেকআপ আৰ্টিষ্টে সজাই থকাৰ অৱস্থাত মই এটি ভিডিঅ' কৰি ৰাখিলোঁ। এয়া তেওঁক এটি সুন্দৰ ৰাক্ষসী ৰূপত সজাই তুলিছে এজন মেকআপ আৰ্টিষ্টে। তেওঁ এইবাৰ এটি নতুন গীত উলিয়াইছে। গীতটো যদি আপোনালোকে শুনিব বিচাৰে, মই মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে মই লিংকটো দি দিম। আৰু সেই ভিডিঅ'টো চাই তেওঁ যি গীত গাইছে সেই গীতৰ সঁহাৰি জনাব। আৰু তেওঁ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি তেওঁক আগবঢ়াই নিব বুলি আশা ৰাখিলোঁ। তেওঁক এটি ভয়ংকৰ ৰূপ দি গৈ আছে। প্ৰথমৰ পৰা শেষলৈকে মই এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এয়া দেখিছে, তেওঁক এজনী ভয়ংকৰ ৰাক্ষসী ৰূপে সজাই তুলিলে। এয়াই আছিল আজি মোৰ ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।